এখন ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ আন এক অন্যতম উপাদান হৈছে চিকিৎসা মহাবিদ্যালয়। আজিৰ পৰা মাত্ৰ কেইটামান বছৰ আগলৈকে অসমত মাত্ৰ মেডিকেল কলেজ আছিল 6খন। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছো আৰু বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো যে আমাৰ 8 বছৰীয়া চৰকাৰৰ শাসনকালত আমি 18খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশা কৰে যে অসমৰ প্ৰত্যেকখন জিলাত একোখনকৈ মেডিকেল কলেজ বনাম আৰু অসমত অহা 7 বছৰৰ ভিতৰত 2,500 পৰা 3,000 ডক্তৰ আমি উলিয়াম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমূল আৰু ব্যাপক পৰিৱৰ্তন কৰিম। ইয়াৰ লগে লগে আমি আয়ুষ্মান কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছো। অসমৰ 36টা পৰিয়াললৈ স্বাস্থ্যৰ বীমা সুনিশ্চিত কৰি আজিৰ সময়ত অসমৰ ৰেচন কাৰ্ড থকা 66 লাখ পৰিয়ালৰ প্ৰায় 2,32 লাখ ব্যক্তি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 80% বছৰি 5 লাখকৈ টকা বিনামূলীয়াকৈ ট্ৰিটমেণ্টৰ কাৰণে পায় মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ যোগেদি। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছো।